অৰিহণাটো একেলগে এটাৰো অৰিহণা দিব নোৱাৰে। আৰু খাবৰ নলগীয়া বস্তু ছাগলী মাংস, হাঁহ মাংস, বৰা বস্তু, মাটি দালি, বাইলুং ভেটি বুলি ক'লে চিনি নাপায় আকৌ। তাৰপিছত আকৌ খেতেঙি ইয়াত আহিলে যে লোকেশ্যনত মানে অলপ খেলি মেলি লাগে মানুহবোৰৰ, সেইকাৰণে ডিছকাছ হৈ আছে ইয়াতে। আৰু এইটাকে অকণমান দেখাই দিছোঁ, আপোনালোকে যদি আহে নহয়, যিটো বাইদেউ এড্ৰেছটো দিব যেনেকৈ সেইটো মতেহে আহিব দেই, নিজৰ মতে কিবা এটা ভাবি মেলি নাহিব মানে। ঘুলি ল'ব আৰু ঘুলি লোৱাৰ পিছত ইয়াতে আপুনি মাংস দিব, 4-5 পিচ মাংস দিব আৰু জোলটোও দিব। তলত আকৌ দৰৱৰ গুড়া এটা খুব জ্বলি পৰি যায়, দৰৱৰ গুড়াটো এয়া পৰি আছে, এই দৰৱৰ গুড়াটো অলপমান ল'ব। ভাতকেইটা ল'লে ৰাতিপুৱাৰ একবাৰ ভাতৰ লগত আৰু ৰাতি একবাৰ ভাতৰ লগত। দুপৰীয়া সাঁজটো যে থাকি গ'ল, এই দুপৰীয়া সাঁজটো আপোনালোকে বেলেগ চব্জিয়ে খাব পাৰিব। অনবৰতে একেটা ঔষধে ভাত খাই আমনিও পাব, সেইটো কাৰণে দুপৰীয়া সাঁজটো বেলেগ চব্জিয়ে খাব পাৰিব। আৰু খাবৰ নলগীয়া বস্তু ছাগলী মাংস, হাঁহ মাংস, বৰা বস্তু, মাটি দালি, বৰালি মাছ, এই 5টা বস্তুৱে নেখালে হৈ গ'ল। কিন্তু সেই যিকেইটা প্ৰেছাৰ কাৰণে বেয়া, সেইকেইটা এনেও প্ৰেছাৰ ষ্ট্ৰক মৰা বা নাৰ্ভৰ প্ৰব্লেমৰ মানুহে নাখায়, হয় নাই? আৰু খোৱাৰ পিছত কি হয়, যে পেচেণ্টজনৰ কিমান দিনীয়া পেচেণ্ট হয় মইতো ইমান ভালকৈ নাজানো, কিবা কিবি হ'বও পাৰে মোক খোৱাৰ পিছত, দৰৱটো খোৱাৰ পিছত। যিসকলে জলকীয়া খাব নোৱাৰে, জালটো খাব নোৱাৰে, তেওঁলোকৰ কিন্তু খুব জ্বলা হয় আৰু গাটো পুৰিব, পেটটো পুৰিব। আৰু কিছুমানৰ ধৰি লওক এনেকুৱা মানে খুব টোপনি ধৰিব, দুৰ্বল হ'ব, এই ঔষধটো খালে দুৰ্বল অনুভৱ কৰিব। আৰু এইটো কাৰণে কেলৈ হয়, গোলমৰিজৰ কাৰণে হয়। আৰু যোনে জ্বলা খাব পাৰে তেওঁক কিন্তু একো এফেক্ট নকৰে, যোনে জ্বলা খাব নোৱাৰে তেওঁক কিন্তু অকণমান এফেক্ট কৰিব। আৰু এফেক্ট কৰিলে যদি পেটৰ ভিতৰত যদি জ্বলা পোৰা কৰে, তেতিয়া দৈ নহ'লে গাখীৰ খুৱাই দিব। আৰু গাটো ছালত যদি কেনেবাকৈ পুৰে, তেতিয়া ধৰি লওক আপোনালোকে গা চা ধুৱাই তিতা কাপোৰ এখন লৈ মোহাৰি মেলি ঠাণ্ডা জেগাত ৰাখিব তেওঁলোকক, ফেন দি থৈ দিব অনবৰতে। 2-3 দিন এনেকুৱা জ্বলা পোৱা হ'ব। তাৰপিছত দৰৱটোৱে যেতিয়া আপোনাৰ মানে দৰৱটো খাই সদায় এনেকুৱাটো খাবই লাগিব, তেওঁলোকেও গম পায়। তেতিয়া মানে এডজাষ্ট যেতিয়া হৈ যাব, তেতিয়া এডজাষ্ট হোৱাৰ লগে লগে আৰু পুৰণি চুৱনি নাইকিয়া হৈ যাব। আৰু যেতিয়া বেছিকৈ পুৰিব, এই পুৰণিটো ভাল হৈ যাব, লগে লগে আপোনাৰ যি বেমাৰ হৈ আছিলে বেমাৰখিনিও লাহে লাহে ভাল হৈ আহি থাকিব। আৰু মোৰ ঔষধে একদম বিষৰ সাংঘাতিক কাম কৰে। যে যাৰ বিষ আছে তেওঁ কিন্তু খুব সোনকালে গম পায়, বিষবিলাক একেবাৰে নাইকিয়া হয়। আৰু যাৰ ঝিনঝিনাই থাকে, কামুৰি থাকে আৰু আপোনাৰ টানি ধৰে শিৰবিলাক, নাৰ্ভবিলাক, সেই টানি ধৰা, বিষ হোৱা, ঝিনঝিনোৱা এইখিনি খুব সোনকালে কাম কৰে, গোটেইখিনি একেটাই কাম কৰে। আৰু মই নাজানো যে এতিয়া চুগাৰটো বহুতজনৰ কমিছে। চুগাৰ মোৰ ঔষধ খোৱাৰ পিছত চুগাৰ একেবাৰে লিমিটত, যিজনৰ 600-700 চুগাৰ থাকে তেওঁ কিন্তু একেবাৰে যিমানখিনি থাকিবলগীয়া টেবলেট খালেও একেটাই হৈছে, এতিয়া টেবলেট নেখালেও একেটাই হৈছে, নৰ্মেল। এতিয়া মই তেওঁলোকক কিন্তু ভিডিঅ' আকাৰে দেখাব নোৱাৰোঁ। ঔষধটো যদি এখন মাংস চব্জি দৰে লোকেল মুৰ্গী দিয়া থাকে ইয়াতে, আপোনাৰ এই চব্জিখন যদি গৰমত লৈ ফুৰোঁ বেয়া নহ'বনে? আমি হয়, গোন্ধাই থাকিব। আৰু আমি গুৱাহাটীলৈ ডাইৰেক্ট পঠিয়াওঁ, ছুপাৰত পঠিয়াওঁ, AC চলাই যায় তেওঁলোকে, আৰু ধুনীয়াকৈ বস্তুটো ঠাণ্ডা হৈ যায়। মই এতিয়া যিখিনি গুৱাহাটীলৈ পঠিয়াওঁ সেইখিনি গোটেইখিনি ঠাণ্ডা কৰিয়ে পঠিয়াম। কাইলৈ তেওঁলোকে ৰাতিপুৱা গুৱাহাটীত আয়ুৰ্বেদিক ল'ব পাৰিব। আপোনালোকে মেডিচিন পালে লগালগ যাবলৈ ওলালে, ক'ৰ পৰা আহিছিলে? আপোনালোক ক'ৰ পৰা আহিছে? মোৰতো ঘৰ ধাৰিমাত, তিতাবৰ পাইছে বিচাৰোঁতে দেৰি লাগিলে। আৰু এইফালেতো আমাৰ ঘৰৰ ওচৰে হয়। ইমান সময় বহুত বস্তুৱে দেখালোঁ আপোনালোকক, ভাবিছে চাগে ক'ৰ কি দেখাই আছে বুলি। তো সেইকাৰণে কি হয় আৰু কিহৰ আপুনি মেডিচিন দি আছে অকণমান ৰাইজক জনাই দিয়ক। হয়, মোক বহুতজনে বাৰু কমেণ্ট কৰিও কয় আপুনি কিহৰ ঔষধ দিয়ে বাইদেউ, কি ভিডিঅ' দেখাই আছে, এনেকুৱাবোৰ নাম চাম নোকোৱাকৈ বেমাৰৰ, এনেকৈও কয় মোৰ কমেণ্টত। কিন্তু মই তেওঁলোকক ৰিপ্লাই দিবলৈ সময় নাই। আচলতে মই পেৰালাইচিছৰ আৰু নাৰ্ভৰ ঔষধ দিওঁ। এই যিটো মেডিচিন দি আছে, তো ইয়াৰ আপোনাৰ প্ৰমাণ পাইছে চাগে, আৰু মানে যিসকলে লৈ গৈছে এতিয়ালৈকে তেখেতসকলৰ পৰা আপুনি নিশ্চয় গম পাইছে? গম পাইছোঁ। ৰিজাল্ট কেনেকুৱা আহিছে বুলি কৈছে? মইতো এতিয়ালৈকে যিমানকেইজনৰ মানুহক দিছোঁ প্ৰত্যেকজনৰ ৰিজাল্ট ভালেই পাওঁ, কিন্তু কিছুমানৰ এজনৰ টাইম লাগে, কিছুমানৰ এজনৰ খুব সোনকালে হয়, এটা সপ্তাহ খোৱাৰ লগে লগে তেওঁলোকৰ ৰিজাল্ট পাওঁ। কিছুমানৰ আপোনাৰ 2টা সপ্তাহতো ৰিজাল্ট নাপাওঁ, ঠিক তেনেকুৱাও আছে। টাইম লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। কিন্তু শিকিলে ক'ৰ পৰা মানে? শিকিলোঁ মানে সেয়া মোৰ হাজবেণ্ডে শিকা। মোৰ হাজবেণ্ডে গুৰু আছিলে। তেওঁ ঔষধ আনিব যাওঁতে বুঢ়া এজনে তেওঁক আগদিনা প্ৰথমবাৰ আনিব যাওঁতে
ক'লে তোমাক মই শিকাই দিম বুলি ক'লে। তাৰপিছতে পিছৰবাৰ আনিব যাওঁতে তেওঁ মানে শিকাই পঠিয়ালে আৰু তেওঁ গুৰু মাননি চুৰমাননি দি ধুনীয়াকৈ আৰু ঔষধটো শিকি আহিলে। আজি 17 বছৰ হ'ল আমাৰ ঔষধটো শিকা, কিন্তু আমি মাজতে 3 বছৰ নিদিলোঁ। এতিয়া আমাৰ 15 বছৰ হৈ আছে বুলি ধৰা ঔষধটো দিয়া। আৰু তাৰ আমাৰ ওচৰতে মানুহ এগৰাকী হৈছিলে, তেওঁক প্ৰথমে দি চালোঁ আৰু তেওঁ প্ৰথমে দি চোৱাৰ পিছত তেওঁ ইমান ধুনীয়াকৈ আৰোগ্য হ'ল। তাৰপিছৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ আৰু দিবৰ কাৰণে। হয়, যিহেতু আমাৰ ঘৰতে হৈ আছে, মাৰে হৈ আছে, ৰুবি ভিডিঅ'তে দেখি মই আহিলোঁ আপোনাৰ ওচৰলৈ। ছেকেণ্ড টাইম আহিছোঁ আৰু এড্ৰেছটো যদি নাজানে ৰাইজে তেতিয়াহ'লেতো আমাৰ নিচিনাই হ'ব, য'তে ত'তে ঘূৰি ফুৰিব। সেইকাৰণেও আপুনি এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো হ'ল আমাৰ নাহৰকটীয়া আৰু ৰাজগড় মাজতে আছোঁ মই। টিংখাঙলৈ যেতিয়া আহিব ফেটেঙি তিনিআলি, টিংখাং ফেটেঙি তিনিআলিতে সুধিব যে প্ৰণালী গগৈ ঘৰটো কোনটো, তেতিয়া প্ৰত্যেকে আপোনালোকক দেখাই দিব আমাৰ ঘৰলৈ কোনফালে আহে। আৰু ফেটেঙি তিনিআলিৰ পৰা আমাৰ 1 কিলোমিটাৰহে হয়। ঠিক আছে, ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, থুলমূলকৈ আপোনালোকক মানে জনাই দিলোঁ। যিহেতু মাৰ কাৰণে নি আছোঁ আৰু যদি ৰিজাল্ট পাওঁ তেতিয়াহ'লে সেইটোতো আপোনালোকক জনামেই আৰু। এইটো ছেকেণ্ড টাইম দিবলৈ আহিছোঁ। ঠিক আছে, আজিলৈ গৈ থাকোঁ তেতিয়াহ'লে।